কি ধৰণৰ পদক্ষেপ আজি আমাৰ নেশ্যনেল হেণ্ডলুম ডে। প্ৰথমে নেশ্যনেল হেণ্ডলুম ডেত গোটেই দেশবাসীক মই শুভেচ্ছা জনাইছোঁ। আচলতে আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰথমে ধন্যবাদ জনাব লাগিব যে গোটেই আমাৰ নৰ্থ ইষ্টত সবচে আমাৰ অসমত ইয়াত শিপিনীসকল বেছি আছে আৰু অসমৰ ভিতৰত আমাৰ BTR অঞ্চলত শিপিনীসকল বেছি আছে। গতিকে তেখেতে এটা মিছন বনাইছে, বড়োলেণ্ড হেণ্ডলুম নামৰ এটা মিছন। এই মিছনৰ আধাৰতেই গোটেই BTR অঞ্চলত যিমানবোৰ কনষ্টিটুৱেঞ্চি আছে, কনষ্টিটুৱেঞ্চি লেভেলত যিমানবোৰ শিপিনীসকল আছে তেওঁলোকক একদম আগবঢ়াই লৈ যোৱাৰ কাৰণে বড়োলেণ্ড হেণ্ডলুম মিছনটো লঞ্চ কৰা হৈছে। সঁচা হৈছে কি আজি মানে বড়োলেণ্ড হেণ্ডলুম মিছনটো ছাকচেছ হৈছে, কাৰণ যিমানবোৰ আমাৰ মিছন লঞ্চ কৰিছে BTRৰ চিফ সন্মানীয় ডাঙৰীয়াদেৱে, প্ৰথমে আমি ছুপাৰ 50 মিছনটো আমি প্ৰথমে নাম ল'ব লাগিব, ছেকেণ্ডত আমি বড়োলেণ্ড হেণ্ডলুম মিছনটো নাম ল'ব লাগিব। কাৰণ বড়োলেণ্ড এৰিয়াৰ ৰাইজে আজিৰ দিনটোত বড়োলেণ্ড হেণ্ডলুম মিছনটো আঁকোৱালি লৈছে আৰু ইয়াৰ দ্বাৰাই যে আমি এটা ছাকচেছ পৰিণত কৰিব পাৰিম, এইটো বস্তুটো ৰাইজে আমাক দেখুৱাইছে। থ্যাংক ইউ। আজিৰ এই ৰাষ্ট্ৰীয় সুস্থতা দিৱসত ক্লাষ্টাৰত কিমানজন আজি আমাৰ 20খন হেণ্ডলুম ক্লাষ্টাৰ আছে। 20খন হেণ্ডলুম ক্লাষ্টাৰৰ লগত তেওঁলোকক আমি 6.5 লাখ টকা মানে ৱৰ্কিং কেপিটেল হিচাপে দিয়া হৈছে। আমি ক্লাষ্টাৰত ঘৰ দিয়া হৈছে, হেণ্ডলুম আৰু যিমান মানে যাৱতীয় বস্তু যেনেকৈ ফ্ৰেমলুম, জেকাৰ্ট, পাৱাৰলুম, এই বস্তু গোটেই বস্তু দিয়া হৈছে। তাৰ লগতে আমি ৱৰ্কিং কেপিটেলৰ কাৰণে আমি 6.5 লাখ টকা আজিৰ দিনটোত চেক প্ৰদান কৰিম। তাৰ লগতে আমি অহা 24-25 ফাইনেন্সিয়েল ইয়াৰত বাকীকেইটা হেণ্ডলুম ক্লাষ্টাৰ আৰু আজিৰ দিনটোত এপ্ৰুভ কৰিছোঁ আৰু তেওঁলোকক আমি চেম ছিষ্টেমতে